অংগনবাড়ী চাকৰি বিজ্ঞাপনৰ কাৰণে যদি আপুনি অপেক্ষা কৰি আছিল তেনে ক্ষেত্ৰত আপোনাৰ কাৰণে আহিছে বহুতে ভাল খবৰ 16টা অংগনবাড়ী ৱাৰ্কাৰ আৰু হেল্পাৰৰ ভেকেন্সিৰ বিজ্ঞাপন মুকলি হৈছে সো এই পদসমূহৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব বয়সৰ সময়সীমা কিমান হ'ব লাগিব আবেদন কৰাৰ কাৰণে কি ডকুমেন্টছ আপোনালোকৰ প্ৰযোজ্য হ'ব তাৰ উপৰি ইয়াৰ অন্তিম তাৰিখ কেতিয়া হ'ব এই সকলো কথাই মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাম সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব সো ইতিমধ্যে বিজ্ঞাপন মুকলি হৈছে 16টা অংগনবাড়ী ৱাৰ্কাৰ আৰু হেল্পাৰৰ অফিচ অফ দ্য চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট CDPO নাৰায়ণপুৰ ICDS প্ৰজেক্ট লখিমপুৰৰ ফালৰ পৰা এই ভেকেন্সিসমূহ মুকলি কৰি দিয়া হৈছে আৰু ইয়াতে মুঠ 16টা অংগনবাড়ী ৱাৰ্কাৰ আৰু অংগনবাড়ী হেল্পাৰৰ ভেকেন্সি ওলাইছে তাৰ কাৰণে আপোনালোকে কেনেকৈ আবেদন কৰিব তাৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব মই আপোনালোকক কৈ দি আছোঁ সো প্ৰথম যি পদ অংগনবাড়ী ৱাৰ্কাৰ মুঠ পদৰ সংখ্যা 4 ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব মিনিমাম HS পাস দ্যাট মিন্স 12 পাস আৰু সেই পাৰ্টিকুলাৰ এৰিয়া যদি হায়াৰ সেকেন্ডাৰী পাস কোনো ক্যান্ডিডেট পোৱা না যায় তেনে ক্ষেত্ৰত মেট্ৰিক পাস হলে তেখেতেও সেই পদৰ কাৰণে আবেদন কৰিব পাৰিব পৰৱৰ্তী অংগনবাড়ী হেল্পাৰৰ পোষ্ট ওলাইছে 12টা ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব মেট্ৰিক পাস আৰু যদি মেট্ৰিক পাস নাথাকে কোনো ক্যান্ডিডেটস তেনে ক্ষেত্ৰত 9 পাস ক্যান্ডিডেটস সকলেও কিন্তু আবেদন কৰিব পাৰিব সো এই পদসমূহৰ বাবে দৰমহাৰ নিৰিখ ইয়াতে দিয়া আছে অংগনবাড়ী ৱাৰ্কাৰৰ কাৰণে দৰমহা দিয়া আছে 6500 পাৰ মান্থ আৰু অংগনবাড়ী হেল্পাৰৰ কাৰণে দিয়া আছে 350 পাৰ মান্থ পৰৱৰ্তী বয়স কিমান হ'ব লাগিব এই দুটা পদসমূহৰ কাৰণে আপোনাৰ নিম্নতম বয়স 18 বছৰ হ'ব লাগিব আৰু ঊৰ্ধ্বতম বয়স 40 বছৰ হ'ব লাগিব আৰু যেটো 1 জানুৱাৰী 2022 লৈকে ধৰি দিয়া আছে ইয়াৰ উপৰি আপোনাৰ যি বাসস্থান সেই বাসস্থানটো অংগনবাড়ী চেণ্টাৰৰ সাৰ্ভে এৰিয়াৰ ভিতৰত হ'ব লাগিব অংগনবাড়ী চেণ্টাৰৰ লোকেশ্যনৰ ভিতৰত হ'ব লাগিব তাৰ উপৰি আপোনালোকৰ গাঁও পঞ্চায়তৰ বা গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ এখন লাগিব সো এতিয়া হৈছে আপোনালোকে ইয়াৰ কাৰণে কেনেকৈ আবেদন কৰিব ইয়াৰ কাৰণে আপোনালোকৰ আবেদন কৰিবলৈ হলে আবেদন এপ্লিকেশ্যন ফৰ্ম এটা লাগিব আৰু সেই এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে অফিচ অফ দ্য চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচ নাৰায়ণপুৰ ICDS প্ৰজেক্ট লখিমপুৰত পাব 25 তাৰিখৰ পৰা দিনৰ 11 বজাৰ পৰা 3 বজালৈকে আপোনালোকে সেই ফৰ্মটো সংগ্ৰহ কৰিব পাৰিব আৰু সেই ফৰ্মখন ভালদৰে ফিল আপ কৰি চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ নাৰায়ণপুৰ ICDS প্ৰজেক্ট লখিমপুৰৰ সেই অফিচত গৈ জমা দিব লাগিব বা আপোনালোকে বাই পোষ্ট দিব পাৰিব জমা দিয়াৰ লাষ্ট ডেট 9 ডিসেম্বৰ 2022 9 ডিসেম্বৰ আগলৈকে আপোনালোকে সেই এপ্লিকেশ্যন ফৰ্মটো জমা দিব লাগিব আৰু এইকেইটা ডকুমেন্টছ আপোনালোকে এপ্লিকেশ্যন ফৰ্মৰ লগত ৰাখি দিব লাগিব ৰিসেন্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আপোনালোকে দিব লাগিব তাৰ উপৰি এজ প্ৰুফ সাৰ্টিফিকেট এডুকেশ্যন কোৱালিফিকেশ্যন সাৰ্টিফিকেট আৰু মাৰ্কশিট এড্ৰেছ প্ৰুফৰ কাৰণে এটা এড্ৰেছ প্ৰুফ দিব লাগিব যদি আপোনাৰ কাষ্ট সাৰ্টিফিকেট আছে তেনে কাষ্ট সাৰ্টিফিকেট দিব লাগিব যদি ডিজেবিলিটি সাৰ্টিফিকেট আছে তেনে সেই ক্ষেত্ৰত গাঠি দিব এক্সপেৰিয়েন্স সাৰ্টিফিকেট থাকিলে আপোনালোকে এটা আছে সবতকৈ গুৰুত্বপূৰ্ণ বিষয় ইয়াৰ লাষ্ট ডেট কেতিয়া আৰু কেতিয়াৰ পৰা এই আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব সো আবেদনৰ আৰম্ভণিৰ তাৰিখ দ্যাট মিন্স এপ্লাই কৰা আপোনালোকে আৰম্ভ কৰিব পাৰিব 25 নৱেম্বৰৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট থাকিব 9 ডিসেম্বৰ 2022 সো বহুতে ভাল খবৰ যদি আপুনি অংগনবাড়ী ৱাৰ্কাৰ অংগনবাড়ী হেল্পাৰৰ চাকৰি কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনাৰ কাৰণে আহিছে বহুতে ভাল খবৰ